হেল্ল' গাইজ পঢ়া-শুনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ 1, 2, 3 জানুৱাৰীৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ আলোচনা কৰিম। আৰু যদিহে আপুনি অসম পুলিচৰ ABUP, SI, কমাণ্ডো, APRO এইবোৰ পৰীক্ষাৰ বাবে যদি আপুনি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপুনি এই কিতাপ দুখন, এই PDF দুটা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। য'ত ডিচেম্বৰ কাৰেণ্ট এফেয়াৰ 2021 এইটো সম্পূৰ্ণ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছে। আৰু ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ, য'ত 500টা ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন দিয়া হৈছে। যদি আপোনাক প্ৰয়োজন হৈছে তেতিয়াহ'লে এইখিনি আপুনি ডেছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আহক তেতিয়াহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে আজি প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ দেশৰ প্ৰথম গ্ৰীণ হাইড্ৰজেন প্লাণ্ট কোন জিলাত স্থাপন কৰা হৈছে? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি ধুবুৰী, অপশ্যন চি নলবাৰী, অপশ্যন ডি যোৰহাট। ইয়াৰ সঠিক উত্তৰ হৈছে যোৰহাট। অসমৰ যোৰহাটত দেশৰ প্ৰথম গ্ৰীণ হাইড্ৰজেন প্লাণ্ট স্থাপন কৰা হৈছে। এই গ্ৰীণ হাইড্ৰজেন প্লাণ্ট অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা স্থাপন কৰা হৈছে। এই গ্ৰীণ হাইড্ৰজেন প্লাণ্ট প্ৰকল্পই বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব। যিহেতু আমি ইয়াত অইল ইণ্ডিয়াৰ কথা পাতিলোঁ, তেতিয়াহ'লে আহক আমি অইল ইণ্ডিয়াৰ বিষয়ে কিছুমান এডিশ্যনেল ইনফৰমেশ্যন জানি লওঁ। অইল ইণ্ডিয়া লিমিটেড স্থাপন হৈছিলে 1959 চনৰ 18 ফেব্ৰুৱাৰীত। অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান 1866 চনতে কি কৰা হৈছিলে, তাত খনা হৈছিলে। আৰু কমাৰ্চিয়েল প্ৰডাকশ্যন 1889 চনত কৰা হৈছিল। ইয়াত খৰা বুলি হৈছে, ইয়াত কৰা হ'ব। অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন হেডকোৱাৰ্টাৰ হৈছে গুৱাহাটী, আৰু অইল ইণ্ডিয়া লিমিটেডৰ ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজানত আছে। এছিয়াৰ সবাতোতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰা হৈছিল। ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত, আৰু ডিগবৈক তৈল নগৰী বুলিও জনা যায়। আহক আমি এতিয়া দ্বিতীয় প্ৰশ্নটিলৈ আহোঁ, মাইক্ৰ' ফাইনেন্সৰ প্ৰসংগলৈ। বিজেপিয়ে তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টোত প্ৰকাশ কৰিছিল যে যদি তেওঁলোক বিধানসভাৰ এই নিৰ্বাচন জিকে, তেতিয়াহ'লে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ পৰা যিসকল ব্যক্তিয়ে ঋণ লৈ ঘূৰাব পৰা নাই, তেওঁলোকৰ কিছু ঋণ মাফ কৰি দিয়া হ'ব। আৰু তাৰে ফলস্বৰূপে এই আঁচনি তেওঁলোকে মুকলি কৰিছে। প্ৰশ্নটো হৈছে, অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সহায় আঁচনি অসমৰ কোন জিলাত শুভাৰম্ভ কৰা হৈছে? লখিমপুৰ, বি শিৱসাগৰ, চি শোণিতপুৰ, ডি তিনিচুকীয়া। আৰু ইয়াৰ সঠিক উত্তৰ হৈছে চি শোণিতপুৰ জিলা। আহক আমি এই আঁচনিৰ বিষয়ে কিছু কথা জানি লওঁ। 28 নৱেম্বৰ 2021 চনত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সহায় আঁচনিৰ শুভাৰম্ভ শোণিতপুৰ জিলাত কৰা হৈছিল। এই আঁচনিখনৰ উদ্দেশ্য হৈছে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা ব্যক্তিসকলক উদগনি আৰু সকাহ প্ৰদান কৰা। দেশৰ ভিতৰত এনে ব্যৱস্থা ক'ত লোৱা হৈছে? আমাৰ অসম ৰাজ্যত লোৱা হৈছে। কিছুমান এডিশ্যনেল ইনফৰমেশ্যন যে অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, শিক্ষামন্ত্ৰী ৰণোজ কুমাৰ পেগু, যোগান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। সকলোৰে দিয়া হোৱা নাই ইয়াত, আৰু যদি আপোনাক লাগে তেতিয়াহ'লে আপুনি চাৰ্চ কৰি ল'ব পাৰে এইখিনি। আহক এতিয়া আমি ক্ৰিকেটৰ প্ৰসংগলৈ যাওঁ। শেহতীয়াকৈ হোৱা অনূৰ্ধ্ব-19 অৰ্থাৎ আণ্ডাৰ-19 এছিয়া কাপ ক্ৰিকেটত কোন দল বিজয়ী হৈছে? এ ভাৰত, বি পাকিস্তান, চি বাংলাদেশ, ডি ইংলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰত। শেহতীয়াকৈ হোৱা আণ্ডাৰ-19 এছিয়া কাপ ক্ৰিকেট ভাৰত বিজয়ী হৈছে। ভাৰতে শ্ৰীলংকাক পৰাজিত কৰি এই ইতিহাস ৰচনা কৰিছে। আণ্ডাৰ-19 এছিয়া কাপ এতিয়ালৈ ভাৰতে অষ্টমবাৰলৈ বিজয়ী হৈছে। আজিৰ 4 নম্বৰ প্ৰশ্নটো, শেহতীয়াকৈ ৰাজ্যত ৰিমছ এপৰ নাম বাতৰিত প্ৰকাশ পাইছিল। ৰিমছৰ সম্পূৰ্ণ অৰ্থটো কি? এ ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম, বি ৰিচ টাইম আইডেণ্টিটি ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম, চি ৰিয়েল টাইম ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী মেনেজমেণ্ট ছিষ্টেম, ডি ৰেড টি এণ্ড ইণ্ডিয়ান ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ
ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। যদিহে আপুনি অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ, ABUB, APRO, এক্সাইজ, ফৰেষ্ট আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপুনি এই PDF দুটা কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি ডিছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে।